মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়াত এষাৰ কথা আছে নহয় যে বতৰৰ ফল হেনো বতৰতে খাব লাগে। আৰু এয়া জলফাই উলিয়াই লৈছোঁ বাহিৰত ধুনীয়াকৈ। তাৰপৰা এনেকৈ সৰু সৰুকৈ জলফাইখিনি টুকুৰা টুকুৰকৈ প্ৰথমতে কাটি লৈছোঁ। আৰু জলফাই মোক দিলে মোৰ ষ্টুডেণ্ট এগৰাকীয়ে, সিহঁতৰ ঘৰৰে আছিলে বোলে, তাই দিলে। আৰু সেইকাৰণে এইকেইদিন ভাবি আছিলোঁ যে জলফাই খাম তো আজি আৰম্ভ কৰি দিলোঁ। এয়া প্ৰথমে জলফাইখিনি সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ। তাৰপাছত এয়া লগতে দিছোঁ জলকীয়া, কেঁচা জলকীয়া এটা, ভোট জলকীয়া এটুকুৰ, ধনিয়া আৰু ক'লা নিমখ, আৰু দিলোঁ জলকীয়া গুড়া। মানে মই জলকীয়াটো বেছিকৈ খাওঁ সেইকাৰণে দিছোঁ। আপোনালোকে আকৌ নাভাবিব দেই ইমান সোপা জলকীয়া খায়নে। মানে জলকীয়া আপোনালোকে যেনেকৈ খায়, যিমানটো খাব পাৰে সিমানটো ল'লেই হ'ল। মই অকণমান জলকীয়া বেছিকৈ খাওঁ সেইটো কাৰণে। আৰু এয়া খালোঁ। সঁচাকৈ দেই, টেঙা খাই ছোৱালীবোৰে যে ভাল পায় একদম, ময়ো বহুত ভাল পাওঁ। আজি ভিডিঅ'টো ইমানেই, পুনৰ লগ পাম, বাই বাই।